মহানগৰীৰ ভাড়াঘৰত দেহাৰ বেহা দেহ ব্যৱসায়ী চলা ভাড়াঘৰত নিশা আৰক্ষীৰ অভিযান আৰক্ষী বিষয়া নন্দিতা কাকতিৰ অভিযানত আটক 4গৰাকী মহিলা মহিলাৰ ভাড়াঘৰত জব্দ 10টা ৰেফ্ৰিজাৰেটৰ মহানগৰীৰ ঘোঁৰামৰাৰ শংকৰ মাধৱ পথত লাগি থকা এই ঘৰটোতেই দেহ ব্যৱসায়ী চলাই আছিল ভাড়াতীয়া হিচাপে থকা মহিলাই দীৰ্ঘদিনৰ পৰা চলি অহা এই দেহ ব্যৱসায়ৰ বিষয়ে জানিব পাৰি নিশা অভিযান চলালে পূব গুৱাহাটী সংমণ্ডলৰ উপ আৰক্ষী অধীক্ষক নন্দিতা কাকতিৰ নেতৃত্বত আৰক্ষীৰ দলে ভাড়াঘৰৰ গৰাকী নথকাৰ সুযোগত মহিলা ভাড়াতীয়াই চলাই আহিছিল দেহ ব্যৱসায় খবৰটো পাই ইমিডিয়েটলি আমি আহিলো আৰু কিছুমান আমাৰে মানুহ কিছুমান কাষ্টমাৰ বনাই তেনেকৈ পঠালো আহি গৈ দেখিলো তেওঁলোকে 4জনী মানুহ আমি দেখিছো পালো জাগাতে আৰু কিছুমান পেকেট সেকেটো পোৱা গৈছে পইচা পোৱা গৈছে আৰক্ষীৰ অভিযানত জালত পৰে মহিলা ভাড়াতীয়া সহ 4গৰাকী দীৰ্ঘদিনে 3টা কোঠা ভাড়ালৈ লৈ মহিলাগৰাকীয়ে চলাই আহিছিল দেহ ব্যৱসায় কেৱল দেহ ব্যৱসায়ীয়ে নহয় আৰক্ষীৰ অভিযানত মহিলা ভাড়াতীয়াৰ ঘৰত উদ্ধাৰ হ'ল লক্ষাধিক টকাৰ 10টা ৰেফ্ৰিজাৰেটৰ কোনো নথি পত্ৰ নোহোৱা 10টা ৰেফ্ৰিজাৰেটৰ জব্দ কৰে আৰক্ষীৰ দলে 6টা ডাঙৰ ডাঙৰ ফ্ৰিজ পোৱা গৈছে যাৰ কোনো কাগজ পত্ৰ নাই আৰু ফ্ৰিজখিনি প্ৰায় নতুন নিচিনাই দেখা গৈছে এতিয়া ফ্ৰিজখিনি সেইকাৰণে থানালৈ লৈ যোৱা গৈছে ৰেফ্ৰিজাৰেটৰ জব্দ হোৱা কেন্দ্ৰ কৰি সকলোৰে মনত সৃষ্টি হৈছে প্ৰশ্নৰ মহিলাৰ ঘৰত কোনে মজুত কৰিছিল 10টাকৈ ৰেফ্ৰিজাৰেটৰ চুৰিৰ ৰেফ্ৰিজাৰেটৰ সন্দেহত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মহিলাক বশিষ্ঠৰ পৰা উৎপল হালৈ নিউজ 18 অসম নৰ্থ ইষ্ট